পুনৰ আহি পৰিছে এটি দুখবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠানত অঘটন। সেয়েহে খঙত উত্তাল হৈ পৰিল আচুৰ্য বৰপাত্ৰ। আচুৰ্যই সংগীত পৰিৱেশন কৰি থাকোঁতেই দুখনকৈ গাড়ীৰ পৰা 4টাকৈ লাইট ভাঙি লৈ গ'ল দুষ্ট চক্ৰই। সঁচাকৈ এইটো এটা অতিকৈ লজ্জাজনক বিষয়। এতিয়া চাওঁচোন আহক আচুৰ্য বৰপাত্ৰই এই বিষয়ে কিনো ক'লে তাৰেই কিছু দৃশ্য। লাইটকেইটা ভাঙি কোনোবাই লৈ গৈছে চাউণ্ডৰ গাড়ী দুখনৰ 4টা লাইট ভাঙি লৈ গ'ল। অকণমান চাই দিলে ভাল লাগিব। সেইখিনি অপায় কৰিছিলোঁ আমি দুখন বিয়াৰ 4টা লাইট ভাঙি কোনোবাই লৈ গৈছে। অনুষ্ঠানৰ কিবা ৰেকৰ্ডো দিয়ে তেতিয়াহ'লে মুখখন চাই আহোঁগৈ কি কৰিছে বিয়া পাতিবলৈ বহুত মন গৈ আছে নেকি? আমাৰ টুকিয়াত বিয়া নপতাকে কিমান আছে? আমাৰ ল'ৰাবোৰ গৈছে নেকি বিয়া নপতাকে থকা? ছোৱালী আছে না বিয়া নপতা? আছে। আপুনি নাই থকা? নালাগে কাটিব নালাগে।